আজি মই পচলাৰে সৈতে মুৰ্গীৰ মাংস বনাবলৈ লৈছোঁ। তাৰ বাবে এটা পচলা লৈছোঁ আৰু পচলাটো এইদৰে মিহিকৈ কাটি ল'ম। পচলাটোৰ কোমল অংশখিনি উলিয়াই এতিয়া মই ধুই ভালদৰে মিহিকৈ কুটি ল'ম। এইদৰে মিহিকৈ কুটি লোৱাৰ পিছত মই পচলাখিনি আৰু এবাৰ ধুই লৈছোঁ আৰু তাৰ আঁহবোৰ গুচাই ভাল পচলাখিনি বাতি এটাত এইদৰে উঠাই লৈছোঁ। মাংসখিনি বনাবলৈ এয়া মই পচলা যোগাৰ কৰি লৈছোঁ। কেইটামান পিঁয়াজ কাটি লৈছোঁ, নহৰু, আদা আৰু জলকীয়া, আৰু এয়া মুৰ্গীৰ মাংস। এতিয়া মই আদা, নহৰু আৰু জলকীয়াখিনি চচপেনখনতে অকণমান খুন্দি ল'ম। এইদৰে আদা, নহৰু আৰু জলকীয়াখিনি খুন্দি লোৱাৰ পিছত মই গেছটো জ্বলাই কেৰাহী এখন পাতি দিছোঁ আৰু মিঠাতেল অকণমান দি গৰম হ'বলৈ এৰি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পিছত তাত কাটি থোৱা পিঁয়াজখিনি দি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লোৱাৰ পিছত তাত মই খুন্দি থোৱা আদা, নহৰু আৰু জলকীয়াখিনিও দি গোটেইখিনি আকৌ এবাৰ ভালদৰে ভাজি ল'ম। আদা, নহৰু, পিঁয়াজ ভালদৰে ভাজি হোৱাৰ পিছত তাত মই দি দিছোঁ এচামুচ নিমখ, এচামুচ হালধি, 2 চামুচ মিট মছলা আৰু আধা চামুচ গৰম মছলা। এতিয়া গোটেইখিনি বস্তু ভালদৰে মই মিহলাই ভাজি ল'ম। মছলাখিনি ভজা হোৱাৰ পিছত তাত মই মুৰ্গীৰ মাংসখিনি দি দিছোঁ আৰু গোটেইখিনি বস্তু মই ভালদৰে মিহলাই ভালদৰে ভাজিবলৈ তাত ঢাকোনখন মাৰি অলপ সময়ৰ বাবে সিজিবলৈ এৰি দিছোঁ। অলপ সময় পিছত ঢাকনখন গুচাই মই এইখিনি সিজিছেনে চাইছোঁ। পুনৰ এইদৰে অলপ সময় লৰাই ঢাকনখন মাৰি সিজিবলৈ এৰি দিছোঁ। মুৰ্গীৰ মাংসখিনি আধা সিজা হোৱাৰ পিছত তাত মই এতিয়া কাটি থোৱা পচলাখিনি দি দিছোঁ আৰু গোটেইখিনি বস্তু ভালদৰে মিহলাই পুনৰ ঢাকনখন দি পচলাখিনি সিজিবলৈ এৰি দিছোঁ। দহ মিনিট সময়ৰ পিছত মই ঢাকনখন গুচাই পচলাৰে বনোৱা মুৰ্গীৰ মাংসখন এইদৰে লৰাই চাইছোঁ। গোটেইখিনি বস্তু খাবলৈ সাজু হোৱাত মই জুই অফ কৰি গেছৰ পৰা মাংসখিনি নমাই পৰিৱেশনৰ বাবে সাজু কৰিছোঁ।